হেল্ল' এভৰিৱান, আজি মই আপোনালোকক এখন বিশেষ জেগা দেখুৱাবলৈ গৈ আছোঁ। মই য'ত BEd কৰি আছোঁ তাত মই ক্লাছ কৰিবলৈ গৈ আছোঁ আৰু আজি আমাৰ ফৰ্ম ফিল আপ আছে। যিহেতু পৰীক্ষা আহি ওচৰ পাইছে, আমাৰ অক্টোবৰৰ পৰা পৰীক্ষা, গতিকে মই তাত গৈ আছোঁ। এতিয়া মই গৈ আছোঁ দুধনৈৰ ফালে। আপোনালোকক আমাৰ স্কুলখন দেখুৱাই আছোঁ, ক'ত আমাৰ ক্লাছ পাতি হৈ থাকে, আৰু এয়া ষ্টুডেণ্টছবোৰ দেখুৱাইছোঁ। ষ্টুডেণ্টছবোৰে কিছু ধেমালি কৰি আছে আৰু কেম্পাউণ্ডটো গোটেইখিনি মই আপোনালোকক দেখুৱাই থাকিম। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কিছু নতুন নতুন বস্তু দেখুৱাবলৈও ট্ৰাই কৰিম, গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এয়া ফৰ্ম ফিল আপৰ কাৰণে আমাৰ ষ্টুডেণ্টছবোৰে লাইন পাতি ৰৈ আছে। মানে মোৰ অকণমান আহোঁতে দেৰিও হৈ গ'ল। কিছুৱে আগতীয়াকৈ ফৰ্ম ফিল আপ কৰি গুচি গ'ল মোৰ লগবোৰ, আৰু এতিয়া কিছুমান আছে। তথাপি মই অকণমান দেৰিকৈ হ'লেও ছাৰেতো ৰখিয়ে আছে, ফৰ্ম ফিল আপ কৰি ল'ম। আৰু এতিয়া চাওকচোন, কেম্পাউণ্ডটো ধুনীয়া একদম। সৰু সৰু ল'ৰা ছোৱালী আছে, মানে আমাৰ ক্লাছ ইয়াতে নহয়, বেলেগত হয়। আজি কিন্তু অলপ মানে বেলেগ ফালে আহিছে আৰু ক্লাছ কৰিবৰ কাৰণে। স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ বেলেগকৈ হৈ থাকে আৰু আমাৰ ক্লাছ পাতিবোৰ বেলেগকৈ হয়, কিন্তু এটা কম্পাউণ্ডৰ ভিতৰতে হৈ থাকে। আৰু তাৰপিছত মই মানে গৰমটো আহোঁতে অকণমান ৰচনাৰ পেকেটো তাৰমানে সেনেকৈ বিক্ৰী কৰে, আৰু এয়া বুট মুগ মানে মই ঘৰৰ পৰাই টিফিন লৈ গৈছিলোঁ, আৰু আহোঁতে বাছত ভোক লাগিলে, সেইটো কাৰণে ভাবিলোঁ খাওঁৱেই। বুট মুগৰ লগত কিছু অকণমান বস্তু আৰু মিক্সাৰ বাতিৰ লগত মিক্স কৰি লৈ খাই আছোঁ। এতিয়া মই আহি গ'লোঁ। এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। বাই বাই।